পৰৱৰ্তী খবৰ বিদ্যাৰোহী সমিতিৰ উদ্যোগত কামৰূপ জিলাত অসমৰ প্ৰথমখন PRE ডিফেন্স একাডেমি আৰম্ভ কৰা হৈছে এক বৃহৎ সফলতাৰে অসমত প্ৰথমবাৰৰ বাবে কামৰূপৰ গ্ৰাম্য জিলাত এই অনুষ্ঠান আৰম্ভ কৰা হৈছে এই অনুষ্ঠানৰ জৰিয়তে ইণ্ডিয়ান আৰ্মি নেভি আসাম পুলিচ এয়াৰফোৰ্চ SSC RPF দিল্লী পুলিচ NDA আদিৰ মাধ্যমেৰে দেশমাতৃক সেৱা আগবঢ়াব বিচৰা ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক পৰ্যায়ৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব মিৰ্জাৰ RB হাইস্কুলৰ খেলপথাৰত ছাত্ৰ-ছাত্ৰীসকলক ইতিমধ্যে শাৰীৰিক প্ৰশিক্ষণ দিয়া আৰম্ভ হৈছে RB হাইস্কুল খেলপথাৰত অঞ্চলটোৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে PRE ডিফেন্স একাডেমীৰ শাৰীৰিক প্ৰশিক্ষণ গ্ৰহণ কৰি এনে এখন মঞ্চ ছাত্ৰ-ছাত্ৰীসকলক দিয়াৰ বাবে চিফ ট্ৰেইনাৰ সঞ্জয় কুমাৰ শৰ্মাৰ লগতে একাডেমীৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছে